everyone, welcome back to my channel. আজি আকৌ এটা নতুন ভিডিওৰ হৈতে মই সুমি। আজি এই ভিডিওটো শেয়াৰ কৰিব লৈছো মই পাৰ্পল এপৰ পৰা কেটামান অনলাইন অৰ্ডাৰ কৰা বস্তু। এইখিনিতে এটা কথা কওঁ, যিসকলে মেকআপ ৰিলেটেড ভিডিও নাইবা স্কিন কেয়াৰ ৰিলেটেড ভিডিওছ সমূহৰ চাই ভাল পায় তেনেহলে মেক শিওৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। তেনেহলে আহক দেৰি নকৰো মোৰ বস্তুবোৰ দেখাও। So yeah, মই ফাৰ্ষ্ট দেখাব লৈছো এটা টোনাৰ। লাষ্ট ভিডিওটোত মই এই টোনাৰটো দেখাইছিলো, গুড ভাইবছৰ ৰ'জ গ্লো টোনাৰ, যেটো মেকআপ কৰাৰ প্ৰথমতে লগোৱা হয়। ইয়াৰ দাম হৈছে 175। এইটো মই খুব ভাল পাইছো আৰু আগতে মই ইউজ কৰিছো, এইবাৰো অৰ্ডাৰ দি এইটো লৈছো। এইটো লৈছো গুড ভাইবছৰ চেফ্ৰন নাৰিছিং ডে ক্ৰীম। এইটো খুব ভাল পাই, বৰ্তমান মই এইটো ইউজ কৰিছো। ডে ক্ৰীমটোৰ দামটো হৈছে 225। নেক্সট এইটো লৈছো গুড ভাইবছৰ ৰ'জ হিপ ৰেডিয়েণ্ট গ্লো ফেচ চিৰাম। এইটো খুব ভাল চিৰাম হয়, পেকেজিংটো বিৰাট ধুনীয়া। এয়া কিউট এটা ফেচ চিৰাম। এইটো টোনাৰ লগাই উঠি এইটো ইউজ কৰা হয় আৰু ইয়াৰ দামটো হৈছে 215। নেক্সট লৈছো পন্ড ছুপাৰ লাইট জেল মইশ্চাৰাইজাৰ। এইটো অইলি স্কিনেও সানিব পাৰিব। দামটো হৈছে 299। নেক্সট লৈছো দুটা মাস্কাৰা ফ্ৰম মেবলিন নিউয়ৰ্ক। এটা হৈছে ৱাটাৰপ্ৰুফ, যেটো আপোনাৰ পানীত লাগিলেও একো নহয়, গুচি নাযায়, আৰু এইটো হৈছে ইজি ৱাছ, যেটো পানী লাগিলে আপোনাৰ গুচি যাব পাৰে। ইয়াৰে ৱাটাৰপ্ৰুফটোত লৈছে 335 আৰু ইজি ৱাছটোত লৈছে 310। নেক্সট লৈছো এইটো ব্ৰঞ্জাৰ পেলেট ফ্ৰম ক্লেমি কছমেটিক্স। ইয়াতে হাইলাইটাৰ আৰু ব্ৰঞ্জাৰ দুইটাই আছে। মই দেখাই দিছো, এইটো হৈছে ব্ৰঞ্জাৰ। ঠিকেই হয়, ইমান বেছি পিগমেণ্ট নহয়, তথাপি চলি যায়, বেয়া নহয়, আপুনি ল'ব পাৰে। এণ্ড এইটো হৈছে হাইলাইটাৰ। এয়া হৈছে ব্লাছাৰটো হাইলাইটাৰে কাম কৰে, কাৰণ ইয়াতে চিমাৰী কালাৰটো আছে যিহেতুকে। এইটো ব্লাছাৰ। ইয়াতে সেট 4টা পোৱা যায়, তাৰে ভিতৰত মোৰ সেটটো হৈছে 02। ইয়াৰে দামটো ইয়াতে লিখা নাই, সো মই পিছত চেক কৰি ডেসক্ৰিপশন বক্সত দি দিম, আপোনালোকে চাই ল'ব। নেক্সট লৈছো এইডাল আইব্ৰো পেন্সিল ফ্ৰম কেমিলিয়ন ইন দি শেড 03। লাষ্টৰ ভিডিঅ'ত মই এই আই পেন্সিলডাল ইউজ কৰা দেখাইছিলো। খুব ভালেই হয়, এইডাল পিগমেণ্ট হয়, ব্ৰাউন কালাৰৰ। এইডাল মই 100 ৰুপিছতে পাৰ্চেছ কৰিছিলোঁ। দামটো অকণমান বেছি আছিলে, কিন্তু মই অফাৰত পাইছোঁ, সেইকাৰণে 100তে পাৰ্চেছ কৰিব পাৰিছোঁ। মই দেখাম এটা লিপ গ্লছ ফ্ৰম ৱেট এণ্ড ৱাইল্ডৰ, যিটো মই এতিয়া লগাই আছোঁ। খুব ধুনীয়া কালাৰ হয়, লাইট পিংক কালাৰৰ, আৰু ইয়াৰে শ্বেডটো হৈছে E559 আৰু ইয়াৰ শ্বেডটো বিৰাট মৰম লগা হয়। মই লগাইছোঁ, আপোনালোকে দেখিছে। মোৰ উঠত বেছি ভাল নালাগিব পাৰে, কিন্তু যাৰ একদম উঠটো একো কালাৰ নাথাকে বা একদম লাইট পিংক হয়, তেওঁলোকক লগালে খুব ধুনীয়া লাগিব এই কালাৰৰ লিপ গ্লছটো। এণ্ড নেক্সট লৈছোঁ এইটো কেফেইন গ্ৰীণ টি ফেচ স্ক্ৰাব, আৰু ইয়াৰ দামটো হৈছে 325। এইটো অল স্কিন টাইপ হয়, সকলোৱে ইউজ কৰিব পাৰিব। পন্সৰ মই এইটো লৈছোঁ, পন্সৰ ছান প্ৰটেকশ্যন ক্ৰীম, SPF 30 আছে, আৰু ইয়াৰ দামটো হৈছে 199। নেক্সট দেখাব লৈছোঁ এটা কনচিলাৰ। এইটো চুইচ বিউটিৰ হয়, চুইচ বিউটিৰ কনচিলাৰ, এফৰ্ডেবল বহুত। ইয়াৰ দামটো হৈছে 199। খুব ভাল কনচিলাৰ হয়। নেক্সট ভিডিঅ'ত এইটো কনচিলাৰ ইউজ কৰি মই ভিডিঅ' এটা বনাম, চ' দেখিব। এনেই কিন্তু ভাল হয়, বহুত ধুনীয়া। চ' এইখিনি আছিলে মোৰ শ্বেয়াৰ কৰিবলগীয়া বস্তু, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিছে লাইক কৰি দিব। আৰু যিসকলে এনেকুৱা ধৰণৰ বস্তু ইউজ কৰা নাই, কৰি চাব পাৰে। কৰাবিলাকৰ কথা নকওঁ বাৰু, কিন্তু যিসকলে কৰা নাই তেওঁলোকে কৰি চাব পাৰে। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। আগলৈ আকৌ লগ পাম, বাই বাই।